হেল্ল' এভৰিৱান। আবেলি বিছনাৰ পৰা উঠি আহি অলপ সময় চোতালত বহিলোঁ আৰু এফালে আকাশখন চাওকচোন ইমান ধুনীয়া নীলা হৈ আছে। এই ভিডিঅ'টো পিছে যোৱাকালিৰে, যিহেতু যোৱাকালি আৰু আজি দিৱালী, সেয়েহে মোৰ ফালৰ পৰা সকলোকে দিৱালীৰ শুভেচ্ছা জনালোঁ। আৰু দিৱালীৰ পোহৰে যেন সকলোৰে জীৱন পোহৰাই তোলক। আৰু লগতে এটাই প্ৰাৰ্থনা, দাদাই ন্যায় পাওক। এই প্ৰাৰ্থনাটো কিমান দিনলৈ কৰিব লাগে নাজানো, কিন্তু যিমান দিনলৈ কৰিব লাগে সিমান দিনলৈ কৰিম। মাত্ৰ এটাই কথা, আমাক ন্যায় লাগে। আৰু এফালে মুখ হাত ধুই আহিলোঁ আৰু দিৱালী বুলি অলপ চাকি বন্তি জ্বলালোঁ। চাকিখিনি জ্বলায়েই মই তাৰেকৈ কাপোৰযোৰ সলাই ল'লোঁ, কাৰণ আজি ফুৰিবলৈ যাম। আজি দিৱালীৰ দিনা যদি ৰাস্তালৈ এপাক ওলাই নাযাওঁ কেনেকুৱা কথা হ'ব বাৰু কওকচোন। সকলোৱে ইমান ধুনীয়াকৈ লাইট দিব, চাকি জ্বলাব, আৰু যদি আমি চাবলৈ নাযাওঁ কেনেকুৱা হ'ব। আৰু এইফালে খুৰীমাহঁতৰ ঘৰখন ইমান ধুনীয়াকৈ দিছে, লাইটখিনি বহুত ভাল লাগিছে। আৰু ইহঁতৰ আৰম্ভ হৈ গ'ল। ফটকা ফটকা মাৰিব হেনো। বাপৰে, কেনেকুৱা ৰকমৰ ফটকা ওলাইছে। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কেৱল ফুলজাৰি, আৰু সেই ফুলজাৰিডাল জুইত লগাই 10-15 মিনিট বহি থকাটো কম বিৰক্তিৰ কথা নহয়নে? আৰু এইজনক চাওকচোন, মহাপুৰুষ ইমান বদমাছ। বাৰু আজিলৈ ইমানেই, বাই।